Hey guys, welcome back to my YouTube channel. To akota notun video loi moi mor channel to thokaloke swagotam janalu. To aji mohalaya ajir pe navratri arambho hoise aru amar sangchari tebe rupali jayanti patise to he mane ki aro aji mohalaya oloman kiba kibi nam sam dhorbo takai aji jam olop dekha puja khan keniko hoise aru jodi bhal lage সকলোৱে মানে পূজাখন চাব আহিব আৰু বহুত ভালকৈ বনাইছে ভাল লাগে মানে ভাল লাগবই গ্যাৰান্টি আৰু সকলোৱে চাব আহিব দে আৰু গাইস বলক এতিয়া আপোনালোক দেখা হৈছে আৰু গাইস এইটো হল হাই স্কুল চক আৰু ৰাস্তা ব্লক পাৰিছে এবাৰ নতুনকৈ বহুত ডাঙৰ ডাঙৰ দেখা আছে ৰাস্তাত তো গাইস বলক এতিয়া ভিতৰলৈ যাওঁ আৰু গাইস আমি আমাৰ ফিল্ডৰ সাংচাৰী ফিল্ডত পূজাখন দেখি আছো এইফালে চাওক কৈলাশ পৰ্বত বনাইছে আৰু এই একদম ওপৰত তাতে শিৱটো চব চাগে আৰু এইটো শিৱ চাওক আৰু ইয়াতে পতাকা উত্তোলন কৰিব আৰু বন্তি প্ৰজ্বলন কৰিব আৰু গাইস আমাৰ মাতে নাম ধৰিব আহিছে তো দেখাই আছো অলপমান মাতৰ নামটো আগতে মণ্ডপটো দেখাই লও বলক বা গাইস মজা বনাইছে দেই গাইস পুৰা আৰু একদম আল্টিমেট আৰু ভিতৰ ফালেও এনেকৈ বনাই আছে তো তাড়াতাড়ি দেখাই লও অলপ এনেকৈ বনাই আছে আৰু হোৱাই নাই এতিয়া আৰু গাইস এইখিনি হ'ব ষ্টেজ প্ৰগ্ৰাম তো গায়কো মাতিছে 4জন 5জন গায়ক মাতিছে এনেকৈ ষ্টেজ প্ৰগ্ৰাম হ'ব আৰু স্ক্ৰীনত দেখাই থাকিব সকলোখিনি পূজাত কেনেকৈ কি কেনেকৈ মণ্ডপটো বনাইছে গোটেইখিনি স্ক্ৰীনত চলি থাকিব আৰু এইখিনি হ'ব ৰাৱণ ইয়াতে ৰাৱণ এনেকুৱা গাইস এই আছিল সাংচাৰীৰ পূজা আৰু সকলোৱে আহিব সকলোকে আমন্ত্ৰণ জনালো আৰু এই আৰু গাইস যদি ভাল লাগিল ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইবটো কৰিব নাপাহৰিব সকলোৱে আৰু গাইস ই একেবাৰে যাওঁ গাইস যাওঁৱে আৰু গাইস এইফালে এইটো দে আৰু গাইস যাওঁ এই চিটি দে গাইস বাই বাই